ঐ বাপ পালে ৱা হ হ হ হে এই ভয়তে ধুই লওক আহক দেউ আহক এইকেইডাল কাটি দিলা হ'বলা এ কাটিলো বুইছে সব ঠিকে আছে নহয় আছে আছে আহক আহক আহিছে নে ৰখিব ৰখিব আহক এতিয়া কৈ লওক এজনৰ কথা নকব একে আগতীয়া বহক 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 এইফালে বহক হ'ব বহক হে সব ঠিকে থাকে বোপাইহঁত তাকে বাৰু ভালেই কৰিলা সমস্ত ভাগ মানে এতিয়া মই এওঁক বুজাইছো বাকী গুৱাপান চোৱাপান চব ৰেডিয়েই নহয় চাগে ৰেডি চাওকচোন বাৰু আছেনে তুমি অকণমান মই চালো নেকি চাওক দিয়াচোন খালি দেখোন ঠিকে আছে দিছো ৰ'ব কিমান দিব লাগিব ঠিকে আছে মই ভিতৰত পাম এতিয়া ভগালো নেকি পাঁচশ তিনিটা মিলিয়ে সেইটো হয় যাব এই শুনিল যিহেতু পইচা কিমান দিলে 15 নামটো পুৰা একদম হালি জালি কিন্তু ডিস্কো টাইপ গাব লাগিব তেনেকুৱা হ'ব লাগিব হিট ছুপাৰ হিট চগাৰি ঠিক আছে এই ইনষ্ট্ৰুমেন্ট খিনি ঠিকে থাকে আছে না নাই ইনষ্ট্ৰুমেন্ট খিনি মানে ডিস এখন কি বুলি কয় এখন পেহেলা গিটাৰ সেইবোৰ পুৰা জাক জমকাৰে বজাব লাগিব নামতে আমি গাম একে আৰু এখন টেষ্টিং কৰিব লাগিছিল মাইকটো ঠিকে আছে না নাই সেই স্পিকাৰটো আছে ঠিকে আছে এই আনিছে একেটা ভিতৰতে থৈছে আনিছে আপুনি অকমান এই তো বস্তুবিলাক অলপ চাই ল মামা কাকাই চাই ল ভাগৱতখন আনিছে ধূপ এডালহে দিলে দেখোন পেকেট দাম দি থৈ ধূপ চুপ নাই চিগাৰেট আছে নে নাই চিগাৰেট আছে 7টামান কেইডাল ধূপ হ'লেই হ'ব আৰু বাকী চব আছে আপুনি কিবা বুজাব আপুনি আগলৈকে আনি থব এইটো আকৌ দেউচোন টেষ্ট কৰি লওঁ মই টেষ্ট কৰিছ নেকি স্পিকাৰটো কওক মিউজিক আপুনি টেষ্ট কৰক হেৰি কৈছে না মাছ চাপ নিজে হেল্ল ঐ বাপ ৰাম হেল্ল ইকো হৈ গৈছে হয় অকণ থৈ দিওঁ এইটো অট'মেটিক বুজিছে পাছ হোৱা নাই ইকো হৈছে অকণ আচত থৈ দিয়ক ইকো হৈ যায় প্ৰতিধ্বনি এই আঁতৰত থক বক্স ঠিকে থাকছে না কাক দিছিল লাইটটো মোৰ মাছ শুনিব লাগিব কিন্তু শুনিব শিমলু জোপাত 4টা পেপা ওলমাই পেপা নেকি সব ক্লিয়াৰ কৰি দিছো সব ক্লিয়াৰ আমি আভাগ আৰম্ভ কৰিছিলো হয় দেও ভাগ ধক কেমেৰা ধৰি লওকচোন ধৰিছো এ হ'ব কোনটা লাগাবা নাম আছে বেলেগৰ নাম আছে আশীৰ্বাদ টকা শেষ কৰি হয় নেকি ঠিকে আছে এতিয়া ট্ৰেন্ডিং আছে তেতিয়াহ'লে আপোনালোকে নাম আৰম্ভ কৰিব পাৰে তেলা অভি বাকি হে হয় নেকি ঠিক আছে হয় বাপ ঠিক আছে আৰম্ভ কৰক এ হৰি পাই গৈছে ন পাই গৈছে একদম क्या dialog সমস্ত হ'ব আৰু মই মানে অকমান মিউজিচিয়ানহে আৰু ভিডিঅ' টকা এটা হৈ যাব শুনাই দিব হা মন নতলা দিব এ কাম নাই ছবি খাম নাই ছবি কাম নাই ছবি কাম নাই ছবি কাম নাই ৰেডি হৈছে সেকেন্ড
খোৱা এই বুঢ়াটো ভিতৰতে গৈ দেই দিনটো বেছি নহ'লেও কোমলীয়া বুট কেইটামান राम नाम तुगी काम राम नाम तुगी काम राम नाम राम नाम कुमला बुत्ता बोला बावती हरे बुत्ता बोला कुमला कैसा को दास को बे हां दास को कैसा को पकड़ दिया খাদ্যই নাই হয় হে একদম মানে ৰাতিপুৱা একো খোৱাই নাই ঐ বাবু আধা শেষ কৰিলে শেষ কৰো কম অৱস্থা খোৱাব ব্যৱস্থা কি হৈছে হৈ আছে চব হৈ আছে একদম নাই পুলে শেষ নিগনি কুমাছিল বলা হয় আপুনি কেঁচা কল আছে যে এটা মাথা নাই কথা ৰে ঐ পটু আপোনালোকে ঠিকে কৰিলে নাম নাম হ'বলা এদিনতে তো শেষ হয় মই ভাবিছিলো 3 দিন মান আপোনালোকে যাব চাগে কিয় 3 দিনৰ পিছত কি বকে বুলিহে মই দিছো চাকলটো কি কথা কয় আপুনি কি এটা বেলেগ বস্তু ৰেডি কৰিলা না আপুনি কৈ আছে কৈছো বুলি হৰি বৈ ধোৱা কিয় ধোৱা নাজানো আপুনি ক'লে কেঁচা দেখিলো কেঁচা কল তাতে আকৌ কাঁচকল এই কাঁচকল হে ঐ মই দোকানৰ পৰা আনোতে দেখোন মালভোগ কল বুলি কৈছিলে দেখোন হঠাতে দেখোন কাঁচকল হৈ গ'ল বুট দিয়া আছে নাই চাচোন বুট যে একো কয় নাই বুট দিয়া নাই বে মুগা দুখ নাই নহয় আমি যাওঁগে মুগা দুখ নাই আমি আজি চামচেট ভাড়া কৰি আনিছিলো ঐ যাইতো নধৰিব আৰু কিয় নিজৰ বুলি ক্ষমা কৰি দিয়ক কিয় আমি এটা কৰিম হৰি যি হ'ল আপোনালোকে আৰু আপোনালোকে এতিয়া আপুনি আমাক মাতি অপমান কৰিছে আপোনাক কিন্তু অভিশাপ দিম কি দিয়ক অভিশাপ আপুনি অভিশাপ দিম মানে অভিশাপ দিম আপোনাক এক মিনিট এখেতে অভিশাপ নাপায় এখেতে পাই আছে জানো লগত ঠগি টিলিঙাত কুটুম খাটাং কৰি থাকে এতিয়া কি কৈছা দেখে এতিয়া নিজে কিয় নিদিয়ে টিলিঙা বজাই লোকক ঠগি থাকে কুটুম এতিয়া আমাক কিয় নিদিয়ে একো মোৰ মামা কাকা হ'ল কি দাল হ'ল হৰি আপুনি কথাবিলাক উপলব্ধি কৰিছে নে নাই সেইটো কওক তেওঁলোকৰ নাম পাতিছে কলপুলি দি থাপনা দি ইয়ালৈকে 1500 টকা দিছে ইফালে আকৌ কাঁচকল কেঁচা কল বুট লোৱাই নাই কাঁচকলনো কেতিয়াবা সকাম পাতিলে 3 দিন হয় নেকি ক'বা আপুনি কওক কাঁচকলনো কেতিয়াবা পকে কাঁচকল পকা পকিছে আপোনাৰ ফোন আহিছে মজা দিন ৰাখিছে হে বাপ হেল্ল' কোনে ক'লে আৰু ক'ৰ পৰা ক'লে নাই এনেকুৱা আকৌ লেঠা মই সেৱা এভাগত আছিলো যিভাগলৈ আহিলো মানে একে অৱস্থা নাই মোৰ লগৰ বিলাকক আপুনি সুধি ল'ব লাগিলে মই এতিয়া থকা হ'লে ভিডিঅ' কেমেৰা কৰি দিলো হ'লে পইচা পাতিটো কিমান লাগিব বাৰু সেৱাত 5,000 কওক 5,000 অৰ্ডাৰ কৰি দিওঁ মানে আমাৰ অনলাইনতো আমাৰ মলিন বৰা গেলামাল দোকান পাৰিলে আমাৰ এই ফিল্ডটোত আপোনালোকে পাব আপোনাক কি লাগিব মালভোগ কল মাল বাকি দি দিব আপুনি কম তিনি ভাগ ভগাই লৈ যাম আৰু বাকী আপুনি গাখীৰ কিনে কি গাখীৰ খাব ক্ৰীম গাখীৰ মাখন লাগিব মাদৰ আমাৰ কোনেও নাখায় হা মাদাৰ ইণ্ডিয়াটো যিহেতু খাই সেইটো আনি দিব পাৰে আপুনি হয়নে জনতা নাখায় এই মানে ভকত বৈষ্ণৱ আমাৰ কেইজন নিম বুলি ভাবিছে এক ডজনমান নিম নেকি বাৰটাহে আমি বেলেগ এঘৰ মানে এই হৰি মন্দিৰৰ নাম শুনিছে নহয় তেওঁৰ ঘৰতে আছিলো আজি তেওঁ বহুত শুশ্ৰূষা কৰিছে ন দেও তেওঁ আমাৰ উদৈ একেবাৰে আপোনাৰ মাছৰ পিছে আপোনাক মই দেখুৱাই দিলো হ'লে কাৰণে ভিডিঅ' কলিং কৰোঁ নেকি মোৰ কৰিব পাৰি ৰ'ব কথা আছে নহয় তেওঁ আকৌ ব্যস্ত থাকিব পাৰে এই আমাৰ এজন ভকতে মানে মেইন ছেক্ৰেটাৰী তেওঁ দুআষাৰমান কয় মানে আমাৰ সেৱাটোৰ ওপৰত মই ক'লো মাধুকল তেখেতে ক'লে 12 আশী কিমান আশী কৈছিল
সেৱা কোৱাটো হয়তো সেৱা মাতি থৈ দিবা পকি যাব তুমি তিনি ক'ৰবাত নাম গায় আপোনাৰ মাথাত একো এনেকে একো শুনি নাপাৰে সেইকেইটাহে আছে নেকি এই দুটা আপুনি নিয়ক লওক মুঠতে এটা কথা ক'লো আমি এতিয়া আজিতো নামখান চালো আমি আমাৰ কাম ধৰুৱা নকৰো আপোনাক আমি ভাঙনি দিম পেটটো খুৱাব পাৰিব নহয় বনাই নাই বুট আপোনাৰ শুকান বুটহে থৈছে মানে কিয় বুট বনাই দিওঁ সকামত মন নাযাওঁ এই খজুতিও দিছে সোনকালে আহক আছে যি নাই সব ইয়াতে যাওক এই বাপ আপুনি এইখিনিতে বহক আমি ভাঙনি দিম আপুনি শুনক কওকচোন কওক আপুনি শুনক মন দি শুনিব বিলাক ভাঙনি আৰম্ভ কৰক তাকে কওকচোন এতিয়া যে আমি নাম ফাকি প্ৰথম ফাকিটো কি আছিল বাপু এই কৃষ্ণ একদেৱ জীৱ জগত বোলে দুখ হৰি নাজানো বাকীখিনি মই বোলে কৈছে তেওঁ আৰু 100 হ'লে শুব পাৰি আকৌ এটা কথা ইউটিউবত মাৰি চাব পাৰি ইউটিউবত আমি সকলোবোৰ ইউটিউবেহে আজিকালি এই মোবাইল হাক আনক ইউটিউবতে হয় নাম কেনেকে কাম চাৰ্চ কৰিব লাগিব নাম কেনেকে কাম হয় আগৰ দিনৰ তেওঁলোক দেখোন জুবিন দাদা জুবিন দা নহয় জুবিন দা ভায়েক হ'ব ভায়েক আছিল গোবিন্দ দা নাম কেনেকে কাম নাম কেনেকে শুনক এতিয়া নাম কেনেকে কাম আমি ভাঙনি দিম আমাক এভাগ অফ কৰি দিয়ক এভাগ অফ কৰি দিম হয় আমাক আপুনি এভাগ মই One, two, three, let's go! দিয়ক বামুণী বা ভগাই দিয়ক বোলে শাস্ত্ৰত কৈছে এই কৃষ্ণ একদেৱ বোলে দুখধাৰী মানে দুখন ধাৰী হলে 4টা মানুহ শুব পায় আপোনাৰ এখনত কেনে এতিয়া আপোনাৰ আপুনি আপোনাক হয় নে দুখন ধাৰী জইন কৰিলে 4টা শুব পাৰিব সেইটো কাৰণে শাস্ত্ৰত কৈছে বোলে কৃষ্ণ একদেৱ দুখন ধাৰী মানে মানে সেইটোৱে এইটোৱে মানে কি হ'ল জন্তু পাৰ ছাগলী হাঁহ কুকুৰা মানুহ ইত্যাদি মানে কি কৈছে মই ভালকে ব্ৰাহ্মী খান বোলে সকলো এনে কি কয় আপোনাৰ ছোৱালীজনীয়ে খাইছিল মাজতে এতিয়া গৰুৱে খাই পেলাই যদি ঘূৰি আহ বুলি ক'লে ঘূৰি আহিব সেইটো কাৰণে গৰুও খায় ছাগলীও খায় মানুহও খায় সেইটো কাৰণে কৈছে ব্ৰহ্মাই আদি কৰি ইত্যাদি এতিয়া আপুনি কেছ ভাগ বুজিলে নে নাই বুজা নাই কওকচোন বুজাই নাই এই আমি যে গালো বোলে কাম নাই নাম গাম আকৌ ঠগি মানে ৰাম নাই গাম কৰি পেলাই আপুনি মানে ৰাম নাই গাম নহয় কি আমি কাম নাই আমাৰ কাম নাই আমি নাম গাম কাম নাই আমাৰ নাম গাম কাম নাই নাম গাম নাম গাই আকৌ লোকক ঠগি খাম আপোনালোকে মানে ঠগি খাই থাকে চাগে নিজৰ মুখৰ পৰাই যি হ'ল আপোনালোকেতো সামৰিলে আৰু সামৰিলো তাকে আমাৰ পেটটো বুজাই দিব নোৱাৰিলে তাতে আৰু কি শেষৰ টাইম বুলি আপুনি এটা কাম কৰক এই গৰম পানী অকণ নিমখ অকণ ঘুটি লৈ পিছে বাপ এইবাৰ কি কয় লাগিলে এইটো লওক আপোনাক
এতিয়া গিলাচ লওক, লওক। ভগৱানক গিলাচ লওক, উৎসৰ্গা গিলাচ লওক। কৰিলো যেতিয়া ভগৱানে পাই গ'ল আপুনি পইচাটো আপুনি নিয়ে কিয়? মোৰ পকেটত নহ'ব। এই আপুনি পইচা দেখিছে কিন্তু পইচা লোৱা ভকতক দেখা নাই। ৰাইট, একদম ৰাইট কৈছে। হিচাপ ৰাখিব। তেতিয়াহ'লে এইটো আপোনাৰ মানুহজনী লৈ যাব এইটো আপুনি লৈ যাওক আপোনাৰ মানুহজনী এইবিলাক। 3টা ভাগত 500কে পৰি আছে। আপুনি উৎসৰ্গা কৰিলে এতিয়া আমাৰ। আপুনি আপোনাক পইচা দিবনে সেইটো কওক আপুনি। আপুনি আমাক ঠগিলে। কৰিলো আপোনালোকে নিয়কা হওক বুট মগুটো কোমলাব নোৱাৰিলে আপুনি কৃষ্ণ। পইচা কেইটা আপুনি দিবলৈ মন নকৰে। চালা জেবটো নাই নহয় নিবলৈ খুচনিতে নিব লাগিব বুজিছে। আপোনাৰ বুট মগু কোমলাই থব এবাৰ পৰা সকাম পাতিলে। যোৱা পাহৰি কি মই এপাক যাওক আহিলে নাই ভালকে আশীৰ্বাদ এটা দি দিবি একদম বোলাক মই জেগাত দিম আশীৰ্বাদটো পালোহি দিয়ক থক আশীৰ্বাদ ভাগ দিয়ক যাওক দিয়ক চেলফি এখন ভাগ থক এতিয়া আশীৰ্বাদ ভাগ দিয়ক মোৰ পাতক কৃষ্ণ মোৰ পাতক ভালকে দিম ভালকে আশীৰ্বাদটো দিব আপোনাৰ জেগাত দিম নাৰায়ণ প্ৰসন্ন হৰি গৈক মায়ুনিজন আপোনাৰ মহিমা আপুনি ব্যক্ত কৰিছে হওক কৰা পৰিধান সেই পৰ্ব বোলে আই হওক উন্নতি হওক পোকয় ময় খজতি হওক পতান ধানেৰে ভঁৰাল ভৰক আৰু বাৰ্জি গৰুৱে গোহালি ভৰক এই বাপ আগবঢ়াই ধৰক আও হৰি আও ৰাম কৰিবা আজি যি হ'ল ভুল নুবুজিব ৰাতিকে ভাত সাজ আমাৰ ঘৰতে খাবহি বুলি আজি তাকে ছাগলীটোৱে খাবনে মাছে খাবনে নে শিবিত খাব মই নাথাকা তাতে চেণ্ডা পিচ ডুবাই মই থাকিব পাৰিম কিন্তু আপোনাৰ ঘৰত মই ভাত খাবলৈ আহিম তই এখনজনী আহিবি আহিব এই কাঁচকলা পিটিকা ভাত খাওঁ আহিব মই এনেকুৱা নকওঁ কিবি আনিব তই আহিবি তাতে ময়ো আহিম আহিব একো নহয়। বাৰু এতিয়া উঠিব পাৰে মোৰ গৰু আনিবলৈ আছে উঠক আকৌ এই আপোনাৰ ভাই কটাৰ নামে এলাগো আছে তেতিয়াহ'লে যাব আপোনালোক ঠগিলে আছে আহক বহুত ঘটি মটি কৰি কথা এটা লক্ষ্য কৰিলে নে নাই এই শিবিত বুলি ক'লে যে কি বাৰু শিবিত হৰি বাপ নাহাকে নাথাকিব আকৌ কেনেকুৱা ধৰণৰ মানুহ শুনি থাকে এইটো কহা কণীয়া বুজিছ হয় নমস্কাৰ আজি বহুদিনীয়া অপেক্ষাত আমি সকলোৱে একলগ হৈ পেলাই আজি মানে এটা হাঁহি ধেমালিৰে ভৰপূৰ সৰু ছবি মানে ফানি ভিডিঅ' বনালো আৰু আপোনালোকলৈ আজি সন্ধিয়া 7মান বজাত আমি আপোনালোকলৈ আগবঢ়াম হয় এয়া মোৰ সহপাঠী আৰু আমি প্ৰত্যেকজনে ভাল অভিনয় কৰিব পাৰোঁ মই ইমান নাজানো বাকীসকলে ভালকৈ ধুনীয়া অভিনয় কৰে আজি মানে নামভাগত মূল চৰিত্ৰত এখেতে অভিনয় কৰিছে থানু কৃষ্ণ বৰা তেখেতৰ নাম আৰু এখেত বামুণ চিনি পাইছে চাগে আমাৰ চেনেলত বামুণজন নমস্কাৰ হৰিমন বামুণ যে থাকে আৰু এখেত আজি নেগেৰা বাদক হৈছে মানে ড্ৰাম বাদক নমস্কাৰ আৰু এখেত আমাৰ এডিটৰ সম্পাদনা আৰু বাকী মই পৰিচালনাৰ মাজেৰে আৰু এনেকৈ চমুকৈ কৰি আছোঁ কামবিলাক আজি এই যি ছবিখন আগবঢ়াইছোঁ আপোনালোকলৈ সেইখন আমি হাঁহি ধেমালিৰ বাবেহে আগবঢ়াইছোঁ মানে আমি এইটো কোনেও গাত পাতি ল'বলগীয়া কথা নাই মানে অলপ হাঁহি মানে আমি সদায় আমি মানুহবোৰে মুখত এটা হাঁহি লৈ জীয়াই থাকিব লাগে কেতিয়াও কৃত্ৰিম হাঁহি লৈ আমি জীয়াই থাকিব নালাগে সেইবাবেহে আমি এইটো হাঁহিবৰ বাবেহে আমি ঈশ্বৰক লাগিবই সেৱা কৰিব লাগিবই কোনেও কাক ঠগি খাব নোৱাৰো বা অহংকাৰ লৈ লাভ নাই গতিকে আমি সেই কথা ভাবিহে অলপ হাঁহি ধেমালিৰে পাৰ কৰিবৰ বাবে সময়বোৰ আগবঢ়ালো আৰু আমি প্ৰত্যেক দিনে আপোনালোকলৈ হাঁহি ধেমালিৰ মাজেৰে আপোনালোকৰ প্ৰতিটো দিন আমি আলপুত কৰি ৰাখিম আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক কাষতে থকা সেই ঘণ্টাটো ক্লিক কৰি ৰাখক লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ আৰু মানে আপোনালোকে আছামিজ পিকচাৰ গৈছে আপোনালোকে সেই কাষত থকা যিটো ঘণ্টা সেই ঘণ্টাটো দবাই দিব আৰু আমি যেতিয়া প্ৰতিদিনে আপোনালোকলৈ যিবিলাক কমেডি ভিডিঅ' বা ফানি ভিডিঅ' হাঁহি বা মনোৰঞ্জনেৰে ভৰা ভিডিঅ'বিলাক আপোনালোকে আপলোড কৰিম সেইবিলাকৰ মানে নটিফিকেশ্যনবিলাক এই ঘণ্টাটো বজাই থ'লে আপোনালোকে পোনপ্ৰথমতে দেখিবলৈ পাব আৰু যদি যায় আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু আগলৈ শ্বেয়াৰ কৰিব ধন্যবাদ জয় আই অসম চিনাকি পুতলা ৰজা ৰাণী দৰা আজিও বুকুতে ল'ৰালিৰ খেলা